হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, মোৰো ভালেই। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। কি পাৰোঁ কি নোৱাৰোঁ নাজানো, আপোনালোকে চাব বুলি আশা কৰিছোঁ। বহুত দিনৰ মূৰত ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু এতিয়া ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। আচলতে চাহকাপ খালোঁ বাৰু, ব্ৰেকফাষ্ট কৰা নাই, কৰিব লাগিব কিবা এটা। আৰু আপোনালোকক কি পাৰোঁ দেখাই থাকিম, আপোনালোকেও চাই থাকিব। বাকী এতিয়া কাম কিছুমান আছে কৰিবলগীয়া, সেইখিনি কৰোঁ। এতিয়া অকণমান ৰ'দত বহি লৈছোঁ, কাৰণ ৰাতিপুৱা যিটো ঠাণ্ডা লাগে নহয়, সেইকাৰণে অকণমান ৰ'দত বহি পেলাই তাৰপিছত কৰিম আৰু লাহে ধীৰে। আপোনালোকে চাই থাকিব। এইফালে ৰুমটো চফা কৰিব লৈছোঁ। ফাৰ্ষ্ট অকণমান পোহৰ কৰি লৈছোঁ ৰুমটো, পোহৰ হ'লেহে ভাল লাগে। এই ফুলখিনিতো অকণমান ধূলি যেন পালোঁ, এইখিনিও ঝাৰি ল'লোঁ। আৰু ইয়াৰ চকী টেবুল সকলোতে অকণমান ধূলি হৈ যায়। আচলতে আমাৰ এই খিৰিকীখনৰ ওচৰত থোৱাৰ কাৰণে নেকি, মই ৰেগুলাৰ কৰিব লাগে। আৰু সদায় কৰিলে নিজৰ কাৰণেই ভাল, আচলতে চাফ চিকুণতাত থাকিলে ভাল লাগে। আৰু আপুনি আজি যদি নকৰে, বহুত দিনলৈ যদি থৈ দিয়ে, নিজৰে অসুবিধা। বহুত টাইমো লাগে চফা কৰোঁতে আৰু বস্তুটো বেয়া হৈ যায়। সেইকাৰণে কাম টাইমত কৰিলে ভাল। আৰু এয়া দেখিছেনে, মই লগাবলৈ বিচাৰি আছিলোঁ, আচলতে লগাব পৰা নাই। আচলতে মই ঢুকি পোৱা নাছিলোঁ, কিন্তু পাছত পাৰিলোঁ আৰু জঁপিয়াই মেলি লগালোঁ আৰু। বাকী কি কৈ আছিলোঁ, চফাটো নিজৰ ওপৰত কথা। ভালদৰে চফা কৰি ৰাখিলে নিজৰ কাৰণে সুবিধা হয়। আৰু ইয়াৰ ফুলটো কি ধুনীয়া লাগে, চাওক, কালাৰফুল হয়, বহুত ভাল লাগে। আৰু এতিয়া চফা কৰোঁতে কাপোৰখিনি ওলালে, লগৰ কাম লগতে কৰি দিওঁ, কাপোৰখিনিও জাপি দিওঁ। এনেকৈ থৈ দিলে নহ'লে থাকিয়ে যায়, আৰু সেইকাৰণে জাপি দিয়াই ভাল। ঘৰ চফা হৈ গ'ল। সদায় ধূলি ওলাই, জানেনে? সদায় চফা কৰোঁ, সদায় ধূলি হয়। ধূলিবোৰ ইমান উৰে মানে, গোটেই চকী টেবুলৰ পৰা আদিলৈকে ফুলৰলৈকে সকলোতেই ধূলি মানে। সেইকাৰণে সদায় চাফা কৰিবলগীয়া হয়। আৰু এইফালে এতিয়া কাপোৰ উলিয়াই লৈছোঁ। চফা কৰি থাকোঁতে কাপোৰবোৰো পোৱা যায়। এই কাপোৰখিনি এতিয়া ধুই ল'ম। বাকী তিয়াই থৈ দিম, এতিয়া অকণমান দেৰিকৈ ধুম। ভোকো লাগিছে, ভাত পাতি দিলোঁ, আলু এটা দি দিছোঁ। একেবাৰে দুপৰীয়ালৈকে ভাত পাতি দিছোঁ। আৰু বাকী খাই ল'ম, তাৰপিছতহে বাকী কামবোৰ কৰিম। ঘৰ মুচিবলগীয়া আছে, ঘৰটো সাৰি ল'লোঁ, এতিয়া মুচিম আৰু। ভাতটো কিন্তু খাই লওঁ, ভোকো লাগিছে যিহেতু। আগতে এইখিনি তিয়াই থৈ আহোঁ, তাৰপিছত ভাতটো খাম। আলু আৰু বেছি একো দিয়া নাই, অকল আলু এটা দি দিছোঁ। আলু ভাতকে খাই ল'ম যিহেতু ৰাতিপুৱা। তাৰপিছত দুপৰীয়া চাওঁ কি বনাওঁ। এইফালে কাপোৰ তিয়াবলৈ আহিছোঁ। চাৰ্ফত তিয়াই থ'ম আৰু পিছত ধুম। খাব লৈছোঁ ভাত এতিয়া। আলু দিয়ে খাই দিছোঁ। আৰু জলকীয়া, কেঁচা জলকীয়াটো অকণমান তাজা হ'ব লাগে, বৰ ভাল লাগে এনেকৈ খাই মোৰ। সেয়া কিন্তু জিলিকি আছে যে, মই যে বনাইছিলোঁ, দিছিলোঁ শ্বৰ্টছত, সেয়া হয়। কি ধুনীয়া জিলিকি, দেখিছেনে? মানুহে আহিলে সোধে সেইটো কথা। ভাত পানী খালোঁ। ভাত পানী খাই মেলি এতিয়া কাপোৰ কানিও ধুই মেলি আহিছোঁ। তাৰপাছত এতিয়া এয়া লগাই লৈছোঁ, গান শুনিম। গান শুনি শুনি কাম কৰি মই ভাল পাওঁ। আৰু ভাতৰ কাৰণেও যোগাৰ কৰি থৈছোঁ। ভাত যিহেতু ৰাতিপুৱাই পাতি দিলোঁ। আৰু এতিয়া মূলা শাক, আলু ভাজি বনাম যিহেতু, সেইকাৰণে মূলা শাক চাক ধুই পখালি কাটি কুটি ৰেডি কৰি থৈছোঁ। অকল খোৱা সময়ত বনালেই হ'ল আৰু গৰমে গৰমে। আৰু দাইল ভাত তেনেকৈ, ভাজি ভাত তেনেকৈ খাম আৰু। বাকী এতিয়া ঘৰটো মুচি লওঁ, বাকী গানটো লগাই লওঁ। আজি আকৌ ৰাতিপুৱাই গাটো ধুই ল'লোঁ। গা ধোৱাৰ পিছত আকৌ এইখিনি কাম কৰিবলগীয়া হৈছে। এইফালে গান শুনি শুনি কাম কৰা মজাই বেলেগ ন? মই কিন্তু খুব ভাল পাওঁ গান শুনি শুনি কাম কৰি। এইফালে ঘৰ মুচিছোঁ। আমাৰ ঘৰ মুচা সেইডাল আছে, কিন্তু মই হাতেৰে মুচি বেছি ভাল পাওঁ। চাফা হোৱা যেন পাওঁ কিবা। আৰ্জেণ্টত সেইটোৱে মুচোঁ বাৰু, কিন্তু এনেকৈ মুচি ভাল লাগে মোৰ। আৰু এইফালে গেছটো মচি লৈছোঁ। 3 4 দিনৰ মূৰে মূৰে গেছটো ভালদৰে মচি ল'ব লাগে, নহ'বা বহুত লেতেৰা হৈ যায়। আৰু বনোৱাৰ পিছততো এনেই মোচা হয়েই বাৰু, কিন্তু চাৰ্ফ দি পেলাই মই ভালদৰে 4 5 দিনৰ মূৰে মূৰে মচি থাকোঁ। এয়া চাওক, বহুত লেতেৰা হৈ যায় থৈ দিলে। এতিয়া এইবোৰ কৰি আকৌ এবাৰ ফ্ৰেছ হৈ আহিলোঁ। এইফালে ভাজি পাতিছোঁ আৰু এইফালে চাহ অকণমান খাবলৈ লৈছোঁ। ভাজি বনাই লৈছোঁ। শাকখিনি কাটি থৈছিলোঁ যিহেতু, বেছি সময় নালাগে আৰু। এয়া মূলা শাকৰ ভাজি আলু দি পেলাই। খাই ভাল পায় নাই আপোনালোকে? মই কিন্তু ভাল পাওঁ খাই। চাহটো খাই লৈছোঁ। চাহ ঠাণ্ডাই হ'লগৈ আৰু।
আৰু ভাজিকণ হ'লে ভাতটো খাই দিম, কাৰণ 3টাৰ পৰা টিউশ্যন আহিব মোৰ। আৰু যদি মই এতিয়া বহি দিওঁ পাছত নিজৰে দিগদাৰ হ'ব, দেৰি হৈ যাব, বহি দিলে নিজৰে লছ আৰু। সেইকাৰণে এতিয়া চাহ একাপ খাব নালাগিছিলে, কিন্তু উপায় নাই, কাম কৰি থকাৰ মাজত খাব নহ'লে, আৰু এতিয়া খাওঁ খাওঁ লাগিলে চাহকাপ, সেইকাৰণে ধুনীয়াকৈ বনাই ল'লোঁ গাখীৰ চাহ একাপ। আৰু চাহটো খাই লোৱাৰ পিছত এতিয়া ভাত খাম, ভাত খাই আৰু বেলেগ বিশেষ কাম নাই, সেইটো লাগি আছে আৰু কাম নাই। আৰু সেইকাৰণে ব্লগটো সামৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ কেলৈ এতিয়া কৰিবলগীয়া একো নাই, এতিয়া টিউশ্যন আহিব আৰু টিউশ্যন লৈ থাকিম। আৰু শেষত ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাকী ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ শেষত লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।